আজি আলোচনা কৰিম ক্লাছ 6 অনুপাত আৰু সমানুপাত পাৰ্ট 2 অনুশীলনী 11 এৰ 1 নম্বৰৰ কোৱেশ্চন কেইটা যে তলৰ ৰাশিবোৰৰ অনুপাত উলিয়াব দিছে নম্বৰ 1 225 আৰু 90 মাজৰ অনুপাত উলিয়াব দিছে সমাধান নম্বৰ 1 যে 225 আৰু 90 মাজৰ অনুপাত সমান 225:90 আমি জানো এই অনুপাতক আমি ভগ্নাংশৰ ওপৰত লিখিব পাৰিম 90 5 দি গলে কিমান বাৰ যায় 18 5 দি কাটিলে 45 এটি এক 9 দি যাব 9 দি 2 বাৰ আর 9 দি 5 বাৰ 5/2 ওতে অনুপাত কিমান হ'ব 5:2 নাম্বার 2 যে 50 মিনিট আৰু 1.5 ঘণ্টা মাজত অনুপাত উলিয়াব দিছে নাম্বার 2 we know that एक घंटा समान 60 मिनिट আমি লিখিব পাৰিম আধা ঘন্টাত কিমান মিনিট হ'ব তেনেহলে 30 মিনিট থেকে 1.5 ঘন্টাত কিমান মিনিট হ'ব 60 + 30 মিনিট সমান 90 মিনিট থেকে 50 মিনিট আৰু 90 মিনিটৰ মাজৰ অনুপাত সমান 50:90 কিমান হ'ব 50/90 0 0 কেনসেল গতিকে হ'ব 5/9 = 5:9 নাম্বার 3 দিয়া আছে 400 মিলিলিটার আৰু 2.5 লিটার আমি জানো যে 1 লিটাৰত কিমান লিটাৰ 1 লিটাৰ সমান 1000 মিলিলিটাৰ we know that আমি জানো যে 1 লিটাৰ সমান 1000 মিলিলিটাৰ therefore 2.5 লিটাৰ সমান হ'ব 1000 লগত 2.5 পূৰণ কৰি দিম গতিকে পাম 2500 মিলিলিটার গতিকে 400 মিলিলিটার আৰু 2.5 লিটাৰ মানে হল 2500 মিলিলিটাৰ তোৰ মাজৰ অনুপাত হ'বগৈ 400 গতিকে 40 ফিনিশিং শেষত দুটা শূন্য আছে টু কেনসেল কিমান হল 4/25 গতিকে আনসার হ'ব 4:25
তেনেহ'লে সিহঁতৰ অনুপাত কিমান হ'ল 4:25 নাম্বাৰ 4 120 পইচা আৰু 3 টকাৰ মাজৰ অনুপাত উলিয়াব দিছে নাম্বাৰ 4 কৈছে 120 পইচা আৰু 3 টকাৰ মাজৰ অনুপাত we know that 1 টকাত কিমান পইচা 1 টকাত 100 পইচা আমি জানো তেনেহলে 3 টকাত কিমান হ'ব 300 পইচা এতেকে 120 পইচা আৰু 300 পইচা মাজৰ অনুপাত সমান 120 অনুপাত 300 120 divided by 100 0 এটা ক্যান্সেল 6 এ দিকে কাটিলে 5 বার যাব আৰু ইয়াতে 2 বার যাব গতিকে 2/5 equal to 2:5 তে নির্ণয় অনুপাত হল 2:5 একদম শেষৰটো কোশ্চেন যে 650 গ্রাম আৰু 2 কিলোগ্রাম মোর মাজৰ অনুপাত উলিয়াব দিছে নাম্বার 5 650 গ্রাম আৰু 2 কিলোগ্রামৰ মাজৰ অনুপাত উলিয়াব দিছে we know that আমি জানো যে 1 কিলোগ্রাম সমান 1000 গ্রাম আমাক কৈছে 2 কিলোগ্রাম তে 2 কিলোগ্রাম সমান কিমান হ'ব 2000 গ্রাম এতেকে 650 গ্রাম আৰু 2000 গ্রামৰ মাজৰ অনুপাত সমান 650 অনুপাত 2000 650 divided by 2000 কে শেষত শূন্য আছে ক্যান্সেল গল 5 দি কাটিলে কিমান বাৰ যাব 4 বাৰ তে শূন্য আহিব 5 দি কিমান বাৰ যায় 13 বাৰ গতে কিমান হয় 13/40 দেখে নির্ণয় অনুপাত হব 13:40 এখানে হল आंसर